প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোকৰ অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি পাঠি 20ৰ পৰা 23লৈকে অহা প্ৰশ্নসমূহৰ উত্তৰসমূহ মই তোমালোকক দিবলৈ লৈছোঁ। আৰু যিসকল শিক্ষাৰ্থী এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কিবা নজনা কথা থাকিলে মোক কমেণ্টত সুধিবা। এতিয়া আহিছোঁ পাঠটিলৈ। আব্দুছ ছাত্তাৰ অসমৰ সাহিত্যৰ কি পদত অসম সাহিত্য সভাৰ কি পদত আছিল? উত্তৰটো হ'ব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদত আছিল। নেক্সট, সংমিশ্ৰিত অসমীয়া সংস্কৃতি পুথিখনৰ লেখক কোন? উত্তৰটো হ'ব আব্দুছ ছাত্তাৰ। এতিয়া তোমালোকে এই বাক্যটো গোটেইটো লিখিবা, মই খালি এইটো লিখি দিছোঁ। এইটো আহিছিলে 22 চনত। নেক্সট প্ৰশ্ন, এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া, ইয়াৰ অৰ্থ বুজাই লিখা। এইটো 20ত আহিছিলে। এই বাক্যশাৰীৰ জৰিয়তে ইয়াকে বুজাব বিচাৰিছে যে বিভিন্ন জনগোষ্ঠীসমূহ বিভিন্ন সময়ত ভাৰতলৈ আহি স্বতঃস্ফূৰ্তভাৱে নিজৰ কলা সংস্কৃতি এৰি অসমীয়া সংস্কৃতিৰ আঁকোৱালি লৈছিল। সাজ-পাৰ বা খাদ্য সকলোতে পৰিৱৰ্তন আহিছিল। মানুহৰ মাজত বিভেদ নাইকিয়া হ'ল। হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ ভাৱ সৃষ্টি হৈ সকলোৱে সকলোবোৰ উৎসৱ পাৰ্বণত সহযোগ কৰা হ'ল। আনকি মৰাশ সৎকাৰতো তেওঁলোকে ভাগ লোৱা হ'ল। এইবোৰ নিজে নিজে হ'ল, কোনেও কাকো জোৰ কৰি জাপি দিয়া নাছিল। লেখকে সেইবাবেই এইবোৰ স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া বুলি উল্লেখ কৰিছে। প্ৰশ্ন, এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই। এই কথাষাৰ সত্যতা বিচাৰ কৰা। আৰু এইটো আহিছিলে 21 চনত। আমি উত্তৰটো লিখিব লাগিব। অসমলৈ বিভিন্ন সময়ত বিভিন্ন লোকৰ আগমন ঘটিল। ত্ৰয়োদশ শতিকাত মংগোলীয় লোকসকল অসমলৈ আহিছিল। ইয়াত আগৰে পৰা বড়ো, কছাৰী, কোচ, চুতীয়া, দেউৰী, ডিমাচা, মিচিং, তিৱা আদি লোকসকল আছিল। এই জনগোষ্ঠীয় লোকসকলে অসমত নিজৰ নিজৰ উপভাষা কোৱাৰ লগতে অসমীয়া ভাষা সুন্দৰকৈ ক'ব, লিখিব আৰু নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ভাল পায়। ব্ৰিটিছে অসমত চাহ বাগান কাৰখানা স্থাপন কৰাৰ লগে লগে ইয়াত কাম কৰিবলৈ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদিৰ পৰাও চাওতাল, মুণ্ডা, ভূমিজ, তাঁতী আদি জনগোষ্ঠীসমূহ অসমলৈ আহিছিল। ইয়াত অসমীয়া মাত কথা গ্ৰহণ কৰি নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া জাতিৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। এই সকলোবোৰ জাতি জনগোষ্ঠী মিলি অসমীয়া জাতি গঢ় লৈ উঠিল। গতিকে অসমৰ সকলোৰে দিয়া লোৱা আৰু এৰা ধৰাৰ মাজেৰে এটা সংমিশ্ৰিত জাতিৰ সৃষ্টি হ'ল। ইয়াকে লেখকে ক'ব বিচাৰিছে। মূলতে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো যে বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোকসকল আহি অসমত কেনেকৈ অসমীয়া হিচাপে নিজকে পৰিচয় দিবলৈ ভাল পালে বা তেওঁলোকে অসমীয়া হৈ কেনেকৈ থাকিলে সেই গোটেই কথাখিনি লিখিলেই হ'ব। অসমীয়া সংস্কৃতি বাৰেবৰণীয়া হোৱাৰ কাৰণ কি? আৰু এইটো আহিছিলে 23 চনত। অসমীয়া সংস্কৃতি বাৰেবৰণীয়া হোৱাৰ কাৰণ হ'ল অসমলৈ বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ আগমন ঘটিল। অসমলৈ আহি তেওঁলোকে অসমীয়া ভাষা সংস্কৃতি নিজৰ বুলি আঁকোৱালি ল'লে। তেওঁলোকৰ নিজৰ সংস্কৃতিৰ লগতে অসমীয়া সংস্কৃতি নিজৰ হৈ পৰিল। প্ৰাচীন অসমত ত্ৰান্তিক ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ প্ৰচলন আছিল। তেওঁলোকেও এই ধৰ্মসমূহ গ্ৰহণ কৰিলে। কিছুমানে একেবাৰে অসমীয়া হৈ পৰিল। নিজৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিলেও তেওঁলোকৰ জন্মগতভাৱে কিছুমান আচাৰ অভ্যাস থাকি গ'ল। এই সকলোবোৰ মিলি অসমীয়া সংস্কৃতি বাৰেবৰণীয়া সংস্কৃতি হৈ পৰিল। গম পালা নহয়? বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আহিলে, অসমত থাকিলে আৰু তেওঁলোকৰ সংস্কৃতিবোৰ বা সেইবোৰ কালচাৰবিলাক ইটোৱে সিটোৱে আদান প্ৰদান হ'ল আৰু সেইকাৰণে বাৰেবৰণীয়া সংস্কৃতি হ'ল বুলি কৈছে। আৰু এটা প্ৰশ্ন, এইটো মই তোমালোকৰ পৰীক্ষাত অহা নাই কিন্তু মই ইয়াতে লিখি দিছোঁ। অনাৰ্য জাতিৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহ কি কি? উত্তৰটো লিখিব লাগিব। অনাৰ্য জাতিৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহ হ'ল কছাৰী, চুতীয়া, কোচ, মেছ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা আৰু কাৰ্বি। ইমানেই আছিল তোমালোকৰ এই পাঠটিৰ প্ৰশ্নসমূহ। আৰু বিভিন্ন বিষয় বা বিভিন্ন ধৰণৰ তোমালোকৰ পাঠসমূহৰ যিবোৰ ভিডিঅ' সেই ভিডিঅ'বোৰ মোৰ এই চেনেলটোত আছে আৰু তোমালোকে চাবা আৰু মোৰ যিটো ভিডিঅ' বা মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।